নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ মাটি দালিৰ এটা সহজ ৰেচিপি। এই ৰেচিপিটো চাই যদি ভাল পায় তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনে পালে। আৰু যিসকল মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে প্লিজ মোৰ ভিডিঅ'সমূহ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই নতুন নতুন ভিডিঅ' বনাবৰ বাবে উৎসাহ পাওঁ। এতিয়া আহকচোন মইনো এই ৰেচিপিটো কেনেদৰে বনালোঁ চাওঁ। ৰেচিপিটো বনাবৰ বাবে মই এইখিনি মাটি দালি ব্যৱহাৰ কৰিছোঁ আৰু দেখিছেনে মাটি দালিখিনি মই ধুনীয়াকৈ ধুই তিয়াই লৈছিলোঁ প্ৰথমতে, তাৰপিছত ধুনীয়াকৈ চকুৰাখিনি গুচাই ধুই ল'লোঁ। আৰু এইটো ঔটেঙা লৈছোঁ। ঔটেঙাটো মই ধুনীয়াকৈ কাটি ল'ম সৰু সৰুকৈ। আৰু লগতে লৈছোঁ দুটা সৰু সৰু আলু। আলুটো অপশ্যনেল হয় বাৰু, আলুটো নিদিলেও হয়, মই ভাল পাওঁ বাবে আলু দি লৈছোঁ। আলু নিদিলেও হ'ব আপোনালোকে যদি ভাল নাপায় তেতিয়া। এতিয়া মই ঔটেঙাটো এনেদৰে সৰু সৰুকৈ পিচ কৰি কাটি ল'লোঁ। লগতে লৈছোঁ কেইফুটামান নহৰু কেইফুটা মই অকণমান থেতেলিয়াই লৈছোঁ, থেতেলিয়াই ল'লে ভাল হয়। আৰু লগতে এই ধনিয়াখিনি এনেদৰে কাটি লৈছোঁ। এইখিনি বাৰু একেবাৰে শেষতহে ব্যৱহাৰ কৰিব লাগিব। এতিয়া মই মাটি দালি, আলু আৰু ঔটেঙা এই গোটেইখিনি একেলগে দি কুকাৰত কেইটামান হুইচেল দি ল'লোঁ। এইখিনি চাওক মাটি দালিখিনি কেনেদৰে সিজি গৈছে। এনেদৰে হয়তো বহুতেই মাটি দালি বনাই খায়। আচলতে মইনো কেনেদৰে মাটি দালি খাই ভাল পাওঁ সেইটোহে আপোনালোকক জনালোঁ দেই। আৰু যিসকলে এনেদৰে মাটি দালি খাই পোৱা নাই সেইসকলে এবাৰ খাই চাবচোন। এতিয়া মই কেৰাহীখনত প্ৰয়োজন মতে অলপ তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত নহৰু দি দিম। এইখিনি আগতে থেতেলিয়াই লোৱা নহৰুখিনি মই দি দিছোঁ এতিয়া। মই এই ৰেচিপিটো বহুত চিম্পুলকৈ বনাইছোঁ। আচলতে মই এনেদৰেই খাই ভাল পাওঁ। এতিয়া ইয়াত প্ৰয়োজন মতে হালধি দি দিছোঁ। এয়া চাওক কেনেদৰে উতলিবলৈ ধৰিছে। এইখিনি চাওক প্ৰায় হৈ গৈছে। মই এতিয়া ইয়াতে কাটি লোৱা ধনিয়াখিনি দি দিম। অলপ সময় উতলাৰ পিছত আজিৰ আমাৰ মাটি দালি খাবৰ বাবে ৰেডি। আজিৰ এই ৰেচিপিটো চাই যদি ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই পুনৰ ভিডিঅ' বনাবৰ বাবে উৎসাহ পাওঁ।